আজিৰ ভিডিঅ'ত জনাম আমি আপোনালোকক সপ্তাহটোৰ চৰ্চাত থকা খবৰসমূহ মুখ্য খবৰসমূহ হৈছে নেপালৰ গৃহমন্ত্ৰী সুধন গুৰুঙে পদত্যাগ কৰিছে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিলে আততে গুলীচালনা কৰিছে, গুৱাহাটীৰ পৰা এগৰাকী যুৱতী হঠাতে নিৰুদ্দেশ হৈছে তথা অভি নীল যি কাণ্ড আছিল অভি নীল কাণ্ড চূড়ান্ত ৰায় প্ৰদান কৰা হৈছে। পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচনত সৰ্বাধিক হাৰত ৰেকৰ্ড সংখ্যক ভোটদান হোৱা দেখিবলৈ পোৱা গৈছে। যদি প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ'টো চাইছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। দেশ বিদেশৰ বিভিন্ন চৰ্চিত খবৰসমূহ আমি আপোনালোকক জনাই আহিছোঁ। এটা প্ৰধান খবৰ এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে নেপালৰ গৃহমন্ত্ৰী সুধন গুৰুঙে মাত্ৰ এমাহৰ ভিতৰতে তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছে। নেপালৰ এগৰাকী বিতৰ্কিত ব্যৱসায়ী দীপক ভাটৰ লগত তেওঁ ব্যৱসায়িক সম্পৰ্ক থকাৰ কাৰণে তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হ'ল। প্ৰতিবাদ আৰম্ভ হ'ল যে দীপক ভাটক পুলিচে গ্ৰেপ্তাৰ কৰাৰ পিছত এইটো বাতৰি প্ৰকাশ হৈছিলে দীপক ভাটৰ লগত সুধন গুৰুঙৰ ব্যৱসায়িক লেনদেন আছে, ব্যৱসায়িক বিনিয়োগ আছে। তাৰ পৰিণতিতে এতিয়া সুধন গুৰুঙে পদত্যাগ কৰিছে আৰু যিটোৱে দেশ বিদেশৰ সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে। পৰিৱৰ্তনৰ সপোন দেখুৱাই নেপালত চৰকাৰ গঠন কৰা বলেন্দ্ৰ শ্বাহৰ গৃহমন্ত্ৰীগৰাকী পদত্যাগ এটা অতি উল্লেখযোগ্য ঘটনাৰূপে পৰিণত হৈছে। আনহাতে নেপালৰ যি শ্ৰম মন্ত্ৰী দীপ কুমাৰ শ্বাহ তেওঁক বলেন্দ্ৰ শ্বাহে বৰ্খাস্ত কৰিছে, কাৰণ দীপ কুমাৰ শ্বাহে নিজৰ পত্নীক তেওঁ নিযুক্তি প্ৰদানৰ কাৰণে চেষ্টা চলাইছিলে বুলি খবৰ উত্থাপন হৈছিলে, বাতৰি প্ৰকাশ হৈছিলে। এইদৰে এতিয়া বলেন্দ্ৰ শ্বাহে যি পৰিৱৰ্তনৰ সপোন দেখুৱাইছিলে সেই পৰিৱৰ্তনৰ সপোনত আউল লগা দেখিবলৈ পোৱা গৈছে। একে সময়তে বলেন্দ্ৰ শ্বাহে কোনো কাৰণ নোহোৱাকৈ নেপালৰ সংসদ স্থগিত ৰাখিছে, ইয়াকে লৈ বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। আন এটা খবৰ আপোনালোকক জনাব বিচাৰিছোঁ, বিশ্বৰ সৰ্বশক্তিশালী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৱাশ্বিংটনৰ হিলটন হোটেলত নৈশভোজ গ্ৰহণ কৰি থকাৰ সময়ত তেওঁক আততায়ীয়ে গুলীচালনা কৰে, প্ৰথমকৈ তেওঁ প্ৰাণ ৰক্ষা পৰিছে। ভাৰতবৰ্ষ তথা বিশ্বৰ আনসমূহ উন্নয়নশীল যি ৰাষ্ট্ৰ আছে, উন্নত ৰাষ্ট্ৰ আছে, এই ৰাষ্ট্ৰসমূহ সুৰক্ষিত নহয় বুলি আমেৰিকাই অভিযোগ উত্থাপন কৰি আহিছে। কিন্তু দেখিবলৈ পোৱা গ'ল ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আততায়ীয়ে এতিয়া গুলীয়াই দিছে। ইয়াৰ পূৰ্বতেও নিৰ্বাচনৰ সময়তো ডোনাল্ড ট্ৰাম্পক আততায়ীয়ে গুলীচালনা কৰিছিল, তেওঁ প্ৰথমকৈ প্ৰাণ ৰক্ষা কৰিছিল। অসমৰ এটা খবৰ আপোনালোক জনাব বিচাৰিছোঁ, 2008 চনৰ 8 জুনত অভিজিত নাথ আৰু নীলোৎপল দাস নামৰ দুজন যুৱকক কাৰ্বি আংলং জিলাৰ পাঞ্জুৰী গাঁৱত হত্যা কৰা হৈছিল। এই দুজন যুৱকে কাংঠি লাংচু জলপ্ৰপাতৰ পৰা তেওঁলোক উভতি আহিছিলে, সন্ধিয়া হৈছিলে। গাঁওবাসীৰ মাজত এটা উৰা বাতৰি বিয়পিছিলে যে এই দুজন হৈছে সোপা ধৰা, অৰ্থাৎ সৰু সৰু ল'ৰা ছোৱালীক অপহৰণ কৰি নিয়ে। গতিকে গাঁওবাসীয়ে নিৰ্মমভাৱে দুজন যুৱকক প্ৰহাৰ কৰিলে, দুইজন যুৱকৰ স্কৰ্পিঅ বাহনখন ভাঙি দিলে আৰু পৰিণতিত দুজন যুৱকৰ কৰুণ মৃত্যু হ'ল। দেশত সেই সময়ত চাঞ্চল্যৰ সৃষ্টি কৰিছিলে এই বাতৰিয়ে। অৱশেষত 8 বছৰৰ অন্তত নগাঁও জিলাৰ সত্ৰ আদালতে 45জন অভিযুক্তৰ ভিতৰত 20জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু আন 25জনক কোনো ধৰণৰ প্ৰমাণ নথকাৰ কাৰণে তেওঁলোকক মুক্তি কৰি দিয়া হৈছে। কিন্তু জনসাধাৰণে আশা কৰিছিল যে এই চাঞ্চল্যকৰ ঘটনাটোত জড়িত থকা অপৰাধীসকলক ফাঁচি দিয়া হ'ব। আৰু ফাষ্টেগ আদালতে বিচাৰ চলি থকাৰ পিছতো 8 বছৰ সময় লাগিলে এই গোচৰটো মীমাংসাৰ কাৰণে। গতিকে এতিয়া প্ৰচাৰ চলিছে, আলোচনা চলিছে যে জুবিন গাৰ্গৰ বিষয়টোৰ ক্ষেত্ৰত কেতিয়া ন্যায় লাভ কৰা যাব। আন এটা খবৰ আপোনালোকক জনাব বিচাৰিছোঁ, ভাৱনা শৰ্মা নামৰ এগৰাকী যুৱতী গুৱাহাটীৰ পৰা হঠাতে নিৰুদ্দেশ হ'ল। গোটেই ৰাজ্যত হাহাকাৰ লাগিল, ক'ত যুৱতীগৰাকী গুচি গ'ল, কোনে তেওঁক অপহৰণ কৰিলে। সন্দেহ আহিলে ৰেপিড' চালক, কেব চালকে তেওঁক অপহৰণ কৰিলে, কিন্তু শ্বিলঙৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰা হ'ল। অসম পুলিচে তাৎক্ষণিকভাৱে যুৱতীগৰাকীক উদ্ধাৰ কৰিলে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, অসমত 2020 চনৰ পৰা 2026 চন পৰ্যন্ত প্ৰায় 2,69,000 মহিলা আৰু যুৱতী তথা শিশু হেৰাইছে। ইয়াৰে 50,000 মহিলা শিশু যুৱতীক অসম পুলিচে আজি পৰ্যন্ত ট্ৰেক কৰি উলিয়াব পৰা নাই। 2021 চনত অসমক দেশৰ ভিতৰতে মহিলাৰ কাৰণে অসুৰক্ষিত ৰাজ্য বুলি ঘোষণা কৰা হৈছিল। গতিকে তেনেস্থলত লাখৰ ঘৰত যুৱতী মহিলা নিৰুদ্দেশ হৈ থকাৰ পিছতো অসম পুলিচে দুৰ্ভাগ্যজনকভাৱে তেওঁলোকক বিচাৰি উলিয়াব পৰা নাই। কিন্তু তৎপৰতাৰে এগৰাকী যুৱতীক উদ্ধাৰ কৰি দেখুৱাইছে অসম পুলিচে। আমি আশা কৰিম আন সকলো নিৰুদ্দেশ হোৱা যুৱক যুৱতীক যাতে উদ্ধাৰ কৰিব পাৰে, মহিলাসকলক উদ্ধাৰ কৰি আনিব পাৰে। আন এটা খবৰ আপোনালোকক জনাব বিচাৰিছোঁ, এপ্ৰিল মাহৰ প্ৰথমটো বানতে গুৱাহাটী মহানগৰী বুঢ়া দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীৰ 90% এলেকা এতিয়া বানপানী বুঢ়াই পেলালে। তাৰ ফলত পায়েল নাথ নামৰ এগৰাকী মহিলাক নলাত উটি যোৱাৰ ফলত মৃত্যু ঘটিছে। গুৱাহাটী মহানগৰী তথা সমগ্ৰ ৰাজ্যতে আলোচনা চলিছে, বিগত সময়ত বিজেপি চৰকাৰখনে গুৱাহাটী মহানগৰী বানপানী ৰোধত চূড়ান্তভাৱে ব্যৰ্থ হৈছিল। 15 বছৰ কংগ্ৰেছৰ শাসন,
10 বছৰ বিজেপিৰ শাসন থকাৰ পিছতো কিন্তু গুৱাহাটী মহানগৰীৰ এই যি সমস্যা, এই যি দুৰ্যোগ, তাক কিন্তু আজি পৰ্যন্ত সমাধান কৰিব পৰা নাই। কিয়? প্ৰতি বছৰে গুৱাহাটী মহানগৰীৰ বানপানী ৰোধৰ কাৰণে শ শ কোটি টকা চৰকাৰে খৰচ কৰি আহিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ আমোলত তেওঁ গুৱাহাটী উন্নয়ন মন্ত্ৰী আছিলে। বৰ্তমানৰ বিত্তমন্ত্ৰী অজন্তা নেওগ তেওঁ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিলে। অশোক সিংঘাল বৰ্তমান গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী। কিন্তু কোনো এজন মন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়ে এই সমস্যাটোৰ এটা স্থায়ী সমাধান কৰিব পৰা নাই। কেৱল চৰকাৰে জগৰীয়া নহয়, এই ক্ষেত্ৰত গুৱাহাটীৰ জনসাধাৰণ তথা গুৱাহাটীলৈ অহা সকলো নাগৰিক জগৰীয়া। গুৱাহাটীৰ আৱৰ্জনাসমূহ বিভিন্ন ধৰণৰ বটল পেকেট আদি জনসাধাৰণে গুৱাহাটীৰ নৰ্দমাসমূহত পেলাই দিয়ে, ফলত পানী যাব নোৱাৰে আৰু গুৱাহাটীত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। কিন্তু এইদৰে মহানগৰখনত যদি বানপানী হৈ থাকে, এজাক বৰষুণ দিলে ই গোটেই ৰাজ্যখনৰ কাৰণে সুখৰ খবৰ নহয়। কাৰণ গুৱাহাটী মহানগৰীত প্ৰতিদিনে বাহিৰৰ পৰা প্ৰায় 3 লাখ লোক আহে। গুৱাহাটীৰ জনসংখ্যা হৈছে প্ৰায় 15 লাখ। গতিকে ই আমাৰ কাৰণে তেনেই সুখৰ খবৰ নহয়। আশা কৰা হৈছে চৰকাৰ তথা জনসাধাৰণে এই বিষয়ে এটা উপযুক্ত সমাধান সূত্ৰ উলিয়াবলৈ সক্ষম হ'ব। আমাৰ যি টকা, জনসাধাৰণৰ টকা, কোটি কোটি টকা যাতে কোনো দুৰ্নীতিগ্ৰস্ত বিষয়া মন্ত্ৰীয়ে উদৰস্থ নকৰে, তাৰ পৰিৱৰ্তে সমস্যা সমাধানত যাতে গুৰুত্ব প্ৰদান কৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচন হৈ আছে। 23 এপ্ৰিলত প্ৰথম পৰ্যায়ত 152টা বিধানসভা সমষ্টিৰ কাৰণে নিৰ্বাচন হ'ল। এই নিৰ্বাচনত এইবাৰ ৰেকৰ্ড সংখ্যক ভোটদান পশ্চিমবংগত হোৱা দেখিবলৈ পোৱা গ'ল। স্বাধীনতাৰ পিছত সৰ্বাধিক হাৰত ভোটদান হৈছে। 91.78% ভোটাৰে এইবাৰ নিৰ্বাচনত ভোট প্ৰদান কৰিছে। আৰু বিজেপি দলে এবাৰ দাবী জনাইছে যে তেওঁলোকে পশ্চিমবংগত চৰকাৰ গঠন কৰিব। টিএমচি দলেও কৈছে যে এবাৰ তেওঁলোকে চৰকাৰ গঠন কৰাটো নিশ্চিত, অপেক্ষা কৰিব লাগিব আমি 4 মে'লে। কিন্তু এইদৰে সৰ্বাধিক হাৰত ভোটদান হোৱাটো এটা নজিৰবিহীন ঘটনাৰূপে পৰিণত হৈছে। বহু বিশ্লেষকে দাবী কৰিছে SIR যি হৈছিল, SIR 90 লাখ মানুহৰ নাম কটা গৈছিল। গতিকে জনসাধাৰণে এইবাৰ ভয়তে ভোট প্ৰদান কৰিছে। বিজেপি দলে উল্লেখ কৰিছে যে এইবাৰ পৰিৱৰ্তন হ'ব, তাৰ কাৰণে জনসাধাৰণে ভোট প্ৰদান কৰিছে। আৰু 29 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব। উক্ত নিৰ্বাচনতো অভিলেখ সংখ্যক হাৰত ভোটদান হ'ব বুলি বিজেপিয়ে দাবী জনাইছে। উল্লেখযোগ্য যে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন মানে নিৰ্বাচন কেন্দ্ৰিক সংঘাতে দেশৰ শিৰোনামা দখল কৰি আহিছে। কিন্তু এইবাৰ নিৰ্বাচন শান্তিপূৰ্ণ হৈছে। নিৰ্বাচন শান্তিপূৰ্ণ, মুক্ত আৰু নিকা কৰিবৰ কাৰণে নিৰ্বাচন আয়োগে প্ৰায় 2 পৰা 2.5 লাখ কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনী জোৱানক পশ্চিমবংগত নিয়োজিত কৰিছে। সম্পূৰ্ণভাৱে ভোটৰ যি দায়িত্ব, ভোট গ্ৰহণৰ দায়িত্ব কেন্দ্ৰীয় সংৰক্ষিত বাহিনীসমূহক প্ৰদান কৰা হৈছে। নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত ফলাফল ঘোষণাৰ পিছতো পশ্চিমবংগত 700টা কোম্পানী অৰ্থাৎ লাখ জোৱান পশ্চিমবংগত থাকিব, যাতে নিৰ্বাচনোত্তৰ কোনো হিংসা নঘটে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাবী জনাইছে এইবাৰ অসমত বিজেপি চৰকাৰ হ'ব। মিত্ৰজোঁটে 100 আসন লাভ কৰিব আৰু পশ্চিমবংগত বিজেপিয়ে 200খন আসন লাভ কৰিব। তেওঁ দাবী জনাইছে অসমত চেঞ্চুৰী, পশ্চিমবংগত ডাবল চেঞ্চুৰী। আমি অপেক্ষা কৰিব লাগিব সঁচাকৈয়ে অসমত তথা পশ্চিমবংগত মুখ্যমন্ত্ৰীৰ দাবী কাৰ্যত পৰিণত হ'ব নে নহ'ব। বিৰোধী দলসমূহৰ এখন বৈঠক গুৱাহাটীত অনুষ্ঠিত হয়। এই বৈঠকত বিৰোধী দলসমূহে ঘোষণা কৰে এইবাৰ অসমত চৰকাৰ নিশ্চিত, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো 100% নিশ্চিত। 4 মে'ত গৌৰৱ গগৈয়ে শপত গ্ৰহণ কৰিব। দেশৰ ৰাজনীতিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাব বিচাৰিছোঁ। সততে সক্ৰিয় সাংসদ ৰূপে নাম উজলি থকা ৰাঘৱ চাদ্দা অৰ্থাৎ আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাই আন 7জন সাংসদৰ সৈতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। বিগত সময়ত ৰাঘৱ চাদ্দাই সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছিল। বিভিন্ন প্ৰশ্ন তেওঁ সংসদত উত্থাপন কৰিছিল। কিন্তু আম আদমী পাৰ্টীয়ে তেওঁক বিজেপিৰ লগত সম্পৰ্ক থকাৰ সন্দেহত দলটোৰ উপদলপতিৰ পদবীৰ পৰা তেওঁক বৰ্খাস্ত কৰে। কিন্তু তাৰ কেইদিনমান পিছতে ৰাঘৱ চাদ্দাই আন 6জন সহযোগী হৰভজন সিং, স্বাতি মালিৱাল, অশোক মিত্তালৰ দৰে সাংসদক লগত লৈ এতিয়া বিজেপিত যোগদান কৰিছে। আৰু ইয়াৰ লগে লগে ৰাঘৱ চাদ্দাৰ ইনষ্টাগ্ৰামৰ পৰা প্ৰায় 1.5 লাখ ফলোৱাৰ নাইকিয়া হৈ গৈছে। তেওঁলোকে ৰাঘৱ চাদ্দাক আনফলো কৰিছে, কাৰণ বিজেপিত যোগদান কৰাটো এইসকলে ভাল পোৱা নাই। উল্লেখ কৰিব পাৰি যে ৰাঘৱ চাদ্দাক বিজেপি দলে হয়তো পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ কাৰণে মুখ্যমন্ত্ৰী ৰূপে প্ৰক্ষেপিত কৰিব বুলি চৰ্চা চলিছে। ৰাঘৱ চাদ্দা তথা আন 6জন সাংসদে বিজেপিত যোগদান কৰাৰ পিছতো তেওঁলোকৰ সাংসদ পদ খাৰিজ নহ'ব। কাৰণ 1985 চনৰ দলত্যাগ বিৰোধী আইনৰ মতে যদিহে এটা ৰাজনৈতিক দলৰ 2/3 সদস্যই আন এটা দলত যোগদান কৰে, তেতিয়া তেওঁলোকৰ সাংসদ পদ বা বিধায়ক পদ খাৰিজ নহয়। ৰাজ্যসভাত আম আদমী পাৰ্টীৰ 10জন সাংসদ আছে। 10জনৰ ভিতৰত এতিয়া 7জনেই বিজেপি দলত যোগদান কৰিছে। গতিকে তেওঁলোক কেতিয়াও দলত্যাগ আইনৰ আওতালৈ নাহে।
এইসমূহে হৈছে দেশ বিদেশৰ চৰ্চিত খবৰ আপোনালোকে আমাৰ ভিডিঅ' চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকে কি ভাবে ৰাঘৱ চাদ্দা আহি বিজেপিত তেওঁ মুখ্যমন্ত্ৰী হ'ব পাৰিব নে নোৱাৰিব অসমত বিজেপি 100 আসন লাভ কৰিব নে লাভ কৰিবলৈ সক্ষম নহ'ব এবাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ